তীৰ আন্ধাৰ গম গমীয়া চোৰ মাতালৰ ৰং গম গমীয়া ভাল মানুহৰ ৰং ঠিকছে পেক মাৰি দিছো আজি দিনতে মাৰি দিলো 1 বটল আয় পৰিলো আয় মৰিলো ঐ কোনোবাই বচাই মোক আয় কঁকালটো ভাগিলে নেকি ঐ ঐ ভাই মানুহজন অলপ দুখ পাইছে নেকি উঠাই দিমগে বল দুখ পোৱা যেন লাগিছে বল উঠাই দিমগে বৰ্তা উঠক মই ধৰি দিছো উঠক হস্পিটেল নিবলগীয়া হ'ব পাৰে দেই ঐ মোক মাৰিলে এইকেইটাই খুন্দিয়ালে পদকেইটাই মোক খুন্দিয়ালে এইবোৰ কি কৈছে আপুনি আমি কি কৰিলো কি কৈছে মানুহজনে এইবিলাক মোক বচাও এইকেইটাই খুন্দিয়ালে মোক মাৰিলে দিন দুপৰতে আমি একো কৰা নাই মাৰ ইয়াক এক্সিডেণ্ট কৰিবলৈ আহিছে গাড়ী লৈ দেখাবলৈ আহিছে কি হৈছে এইবিলাক কি হৈছে ইয়াক আজি ভয় ঠেকাইছে বোলে ইয়াক নামাৰিবি কি হৈছে কোন গুণ্ডাগিৰি কৰিবলৈ আহিছ এনেকে ৰাস্তাৰ মাজত ভাইটি উঠা বাচিলো দেই কিহৰ গুণ্ডাগিৰি কৰিবলৈ আহিছ দুইটা বল গাড়ীত উঠগে মোৰ লগত আৰু এই সকলোৱে যে চাই আছে ভেবা লাগি হা ল'ৰাটোক মাৰি আছে সকলোৱে কিয় চাই আছিলে এনেকে বচাবহি পৰা নাই আৰু এনেকে ৰাস্তা ঘাটে গণপ্ৰহাৰ কৰিবলৈ কাৰো এইটো অধিকাৰ নাই কিবা দুখ কৰিছে কিবা কৰিছে সদায় এইটো আইনৰ হাতত গটাব লাগে কিহৰ কাৰণে দাদাগিৰি ইমান কিহৰ গণপ্ৰহাৰ যেতিয়ালৈকে আমি সকলোৱে স্বাধীনভাৱে ৰাস্তাত ঘূৰিব নোৱাৰো স্বাধীনভাৱে ওলাই যাব নোৱাৰো তেতিয়ালৈকে এইখন আমাৰ দেশখন স্বাধীন বুলি আমি কেতিয়াও ক'ব নোৱাৰো আমি দেখোন প্ৰত্যেকটো খোজতে এতিয়া ভয় খাবলগীয়া অৱস্থা হ'ব হা আমি দেখোন ক'তোৱে ছেফ নহয় দেখোন আমি ল'ৰা হওক বা ছোৱালী হওক যেতিয়ালৈকে আমি এনেকুৱা ধৰণৰ বিকৃত মানসিকতা এৰাই চলিব নোৱাৰো তেতিয়ালৈকে আমাৰ দেশখন শিক্ষিত বুলি আমি ক'ব নোৱাৰো বল এতিয়া জেলৰ ভাত খাবি বন্ধুসকল আজিৰ ভিডিঅ'টি চাই যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব